এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এফালে যাবলৈ ওলাইছোঁ আৰু ক'ত গৈ আছোঁ সেইটো গৈ পাই দেখোন, তেন্তে ভিডিঅ'টো শেষলৈকে চাই যাব। ঘৰৰ পৰা ওলাই আহিলোঁ, এফালে ভণ্টি তাই মানে নাযায়, তাই ক্লাছ যাব আৰু মই য'ত আহিছোঁ তালৈ যাম, তাই ক্লাছ যাব। তো গৈ থাকোঁ তেন্তে, আপোনালোকে চাই থাকিব। এইফালে আমি ৰিক্সাত উঠিলোঁ আৰু এতিয়া আমি গৈ থাকোঁ। এইখিনিতে অকণমান ৰখিছোঁ, অলপ কিবা কিবি কাম আছে আৰু এতিয়া মই আকৌ আহি গ'লোঁ। ভণ্টি গ'লগৈ ক্লাছ আৰু মই এইফালে আহি গ'লোঁ। এয়া মই আহি পালোঁ, আহি পাই বহিছোঁ আৰু মই আহিছোঁ এই ভণ্টিজনী ঘৰলৈ। আৰু তাই বনাব লৈছে এতিয়া চাহ। আৰু এয়া আহি গ'ল চাহটো মানে অলৰেডি মই খালোঁৱেই, তাৰ পাছতে মনত পৰিলে দেখুৱাবলৈ পাহৰি গৈছিলোঁ। ফটো আৰু এতিয়া হৈ গ'ল আমাৰ দুজনীৰ লেকচাৰ ষ্টাৰ্ট। আৰু মানে বহুত দিনৰ মূৰত লগ পাইছোঁ ন, আৰু বহুত দিনৰ মূৰত লগ পালে এনেও কথা বহুত ওলায়, আৰু বেছিকৈ সৰস্বতী পূজাৰ কথা, কাৰণ যিহেতু সৰস্বতী পূজা আহি আছে, তো সৰস্বতী পূজাৰ কথা বেছিকৈ মানে আৰু পতা হৈছে। An hour later. খাবলৈ বহিলেই এইফালে মিক্স চব্জি আৰু এইফালে পাপৰ, আৰু আমাৰ খানা ৰেডি হৈ গ'ল। দালি, চিকেন, পাপৰ আৰু মিক্স চব্জি। আৰু তেন্তে খানাটো খাই লওঁ আমি। ভাত পানী খাই বৈ আহিলোঁ আৰু এতিয়া কি কৰিছোঁ, পঢ়ি থাকিম। এইফালে বায়ে পিঠা বনাব লৈছে, মানে পিঠাটো মোক দি পঠিয়াবলৈকে বনাইছে। যাওঁগৈ আৰু বাই বাই। একদম মুনাচনা লৈ গৈছোঁ একেবাৰে। যাওঁগৈ এতিয়া, থাকি ভাল লাগিলে আজিৰ দিনটো ইয়াত, টাইম স্পেণ্ড কৰি ভাল লাগিলে। তাতে বহুত দিনৰ মূৰত ওলাই আহিছোঁ আৰু মনটোও ভাল লাগিলে। এতিয়া বাই আহিছে ৰিক্সালৈকে আগবঢ়াই দিবলৈ। এয়া আহোঁতে আহোঁতে আন্ধাৰে হ'লগৈ, আৰু সেইকাৰণে ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই বাই।